আপোনাৰ বেংকত একাউণ্ট আছে নেকি? থাকিলে 31 ডিচেম্বৰৰ আগতে কৰক এই কাম। নকৰিলে আপুনি পৰিব ভয়ংকৰ বিপদত। এই দুটা বেংকৰ গ্ৰাহকে জমা দিব লাগিব 3টাকৈ নথিপত্ৰ। জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সম্পূৰ্ণ ভিডিঅ'টো চাওক। এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী বেংকৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। ষ্টেট বেংক অফ ইণ্ডিয়া বা বেংক অফ বৰোদাৰ লগতে অন্যান্য বেংকত একাউণ্ট আছে নেকি আপোনাৰ? যদি এই বিশেষ অতিৰিক্ত সেৱাটো লৈ থাকে তেনেহ'লে আপুনি নিশ্চিতভাৱে 31 ডিচেম্বৰৰ আগতে বেংকৰ শাখাত গৈ চহী কৰি লওক, নহ'লে আপুনি পৰিব ভয়ংকৰ বিপদত। কিন্তু কেৱল এই দুটা চৰকাৰী বেংকে নহয়, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দেশৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত বাণিজ্যিক বেংকৰ গ্ৰাহকৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে RBIৰ তৰফৰ পৰা। দৰাচলতে RBIৰ নিৰ্দেশ অনুসৰি দেশৰ বেংকৰ লকাৰ ভাড়াৰ নিয়ম সম্পূৰ্ণৰূপে সলনি কৰা হৈছে আৰু নতুন নিয়ম অনুসৰি চুক্তি স্বাক্ষৰ কৰাৰ শেষ দিনটো নিৰ্ধাৰণ কৰা হৈছে 31 ডিচেম্বৰ। এই সময়সীমাৰ ভিতৰত যদি আপুনি লকাৰ চুক্তি সম্পূৰ্ণ নকৰে তেন্তে নতুন বছৰৰ আৰম্ভণিতে আপোনাৰ লকাৰ ফ্ৰিজ হৈ পৰিব। প্ৰতিটো বেংকে ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ অনুসৰি গ্ৰাহকৰ বাবে নতুন লকাৰ চুক্তি প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈ পৰিছে। পূৰ্বে দেখা গৈছে যে অপৰাধমূলক আক্ৰমণ বা প্ৰাকৃতিক কাৰণত লকাৰৰ ক্ষতি হ'লে বেংকে প্ৰায়ে দায়িত্ব ল'ব নিবিচাৰে, ফলত গ্ৰাহকসকল গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। কিন্তু RBI অনুভৱ কৰিছে যে সাধাৰণ গ্ৰাহকে বেংকক বিশ্বাস কৰে আৰু প্ৰতিটো বছৰে নিৰ্দিষ্ট পৰিমাণৰ ধন দি লকাৰ ভাড়া কৰি নিজৰ মূল্যৱান সামগ্ৰী তাতেই ৰাখে। ফলত লকাৰ ৰখা বস্তুৰ বাবে বেংকে দায়বদ্ধতাৰ পৰা হাত সাৰিব নোৱাৰে। গতিকে RBI প্ৰতিটো বাণিজ্যিক বেংকক গ্ৰাহকৰ সৈতে এক নতুন লকাৰ চুক্তি স্বাক্ষৰ কৰিবলৈ নিৰ্দেশ দিছে, য'ত বেংকৰ দায়বদ্ধতা স্পষ্টকৈ উল্লেখ কৰা হ'ব আৰু নতুন চুক্তিৰ বেংকসমূহ লকাৰ ভাড়াত গ্ৰাহকৰ সৈতে পট্টা চুক্তিত স্বাক্ষৰ হ'ব। নতুন লকাৰ চুক্তি অনুসৰি যদি বেংকৰ লকাৰ আৰু ইয়াৰ ভিতৰত সামগ্ৰী ভাঙি চিঙি বা প্ৰাকৃতিক দুৰ্যোগ বা অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হয় তেন্তে সংশ্লিষ্ট বেংকৰ গ্ৰাহকক বাৰ্ষিক লকাৰৰ ভাড়াৰ 100 গুণ পৰ্যন্ত ক্ষতিপূৰণ হিচাপে দিবলৈ বাধ্য হ'ব। ইফালে এই চুক্তিৰ জৰিয়তে গ্ৰাহকে লকাৰৰ গোপনীয়তাৰ সুবিধা লৈ লকাৰত বিস্ফোৰক ধৰি বিপদজনক আৰু অবৈধ সামগ্ৰী ৰাখিব নোৱাৰে, সেয়া নিশ্চিত কৰিব।